জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ। পত্নী হত্যাৰ অপবাদ দিয়াৰ অভিযোগত কল্পনা আৰু পৰিয়ালৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ ভগ্নী জোৱায়েকৰ। বেংগালুৰুত মৃত্যু হৈছিল কল্পনা পাটোৱাৰীৰ ভগ্নী কাকলি মহন্তৰ। কাকলিৰ মৃত্যুৰ ৰহস্যৰ গোন্ধ পাইছিল কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ লোকে। কাকলিক হত্যা কৰাৰ অভিযোগত আদালতৰ কাঠগড়াত থিয় কৰাইছিল স্বামী পাৰ্থপ্ৰতিম মহন্তক। আনকি কণমানি কন্যাকো পাৰ্থপ্ৰতিম মহন্তই নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ লোকে। আদালত আৰু শিশু সুৰক্ষা সমিতিৰ নিৰ্দেশত কন্যাৰ দায়িত্ব লৈছিল কল্পনা পাটোৱাৰীৰ পৰিয়ালে। কিন্তু শেহতীয়াকৈ চিকিৎসকৰ তথ্যত পোহৰলৈ আহিল হৃদৰোগত আক্ৰান্ত হৈ কাকলিৰ মৃত্যু হোৱাৰ তথ্য। হৃদৰোগত আক্ৰান্ত হৈ কাকলি মহন্তৰ মৃত্যু হোৱাৰ তথ্য। বেংগালুৰুৰ চিকিৎসকৰ সেই ৰিপৰ্ট ওলোৱাৰ পাছতে অখাৰ হ'ল পাৰ্থপ্ৰতিম মহন্তৰ বিৰুদ্ধে কল্পনা পাটোৱাৰী আৰু পৰিয়ালে অনা হত্যাৰ অভিযোগ। চিকিৎসকৰ ৰিপৰ্ট হাতত পৰা মাত্ৰকে পত্নীক হত্যা কৰাৰ অপবাদ জাপি দিব খোজা কল্পনা পাটোৱাৰীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ সিদ্ধান্ত লৈছিল পাৰ্থপ্ৰতিম মহন্তই। পত্নীক অকালতে হেৰুৱাৰ পাছত কোলাৰ পৰা কন্যাক আঁতৰাই নিয়া কল্পনা পাটোৱাৰী, কল্পনাৰ স্বামী পাৰভেজ খান আৰু মাতৃৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল পাৰ্থপ্ৰতিম মহন্তই। লগতে তিনিওৰে বিৰুদ্ধে ২০ কোটি টকাৰ মানহানি গোচৰৰ বাবে আবেদন জনাইছে পাৰ্থপ্ৰতিম মহন্তই। ভনীয়েকৰ মৃত্যুৰ পাছত ভনী জোৱায়েক পাৰ্থপ্ৰতিম মহন্তক ধাৰাবাহিক অভিযোগেৰে থকা সৰকা কৰা কল্পনা পাটোৱাৰীৰ পক্ষই কেনেদৰে প্ৰতিৰোধ কৰিব এই অভিযোগৰ? কি হ'ব ২০ কোটি টকীয়া মানহানি গোচৰৰ শেষ পৰিণতি? সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব আদালতৰ সিদ্ধান্তলৈ। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।